স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম মালাই চিকেন ৰেচিপি। ৰেষ্টুৰেণ্টৰ দৰে কেনেদৰেনো আমি ঘৰতে মালাই চিকেন ৰেচিপি বনাই খাব পাৰো তাকে আপোনালোকক দেখুৱাম। মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মই ভিডিঅ'টো যেনেদৰে বনাই দেখাম আপোনালোকেও সেইদৰে এবাৰ বনাই খাই চাবচোন। গতিকে বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে আমাক লাগিব মাংস। মই ইয়াত 1 কেজি মাংস লৈছোঁ, আপোনালোকে যিমান লৈ ল'ব পাৰে। কেঁচা জলকীয়া আৰু মান ধনিয়া পিচি লৈছোঁ, নহৰু আদা খুন্দি লৈছোঁ, চীজ গ্ৰেট কৰি লৈছোঁ, নিমখ লৈছোঁ, চিলি ফ্লেক্স লৈছোঁ, গৰম মছলা, জালুকৰ গুড়ি আৰু অৰিগেনো। এয়া দৈ লৈছোঁ, নেমুৰ ৰস লৈছোঁ আৰু ক্ৰীম লাগিব আৰু ময়দা লৈছোঁ। আপোনালোকে অৰিগেনো আৰু চিলি ফ্লেক্সটো স্কিপো কৰিব পাৰে। এয়া আমি গোটেইখিনি সানি ল'ম। সানি কেনে মেৰিনেট কৰিবলৈ 1 ঘণ্টা ফ্ৰিজত ভৰাই থ'ম। মাংসখিনি 1 ঘণ্টা মেৰিনেট কৰি লোৱাৰ পাছত মই ইয়াত অকণমান ৰিফাইন তেল দি সানি ল'ম। তাৰপিছত মই অভেনত দিম। আপোনালোকৰ লগত যদি অভেন নাথাকে আপোনালোকে টাৱা নহ'লে গ্ৰিল পেন নহ'লে জুইত খৰিকাত লগাই পুৰিব পাৰে। এয়া আপোনালোকে দেখিছে মই অভেনত মাংসখিনি দিলোঁ। এতিয়া মই 15 মিনিট সিজাম। তাৰপিছত মই ইটো পিঠিত আকৌ 15 মিনিট সিজাই ল'ম। 15 মিনিট সিজাই লোৱাৰ পিছত মই মাংসখিনি ওলটিয়াই দিলোঁ। এতিয়া মই এই পিঠিত আকৌ 15 মিনিট সিজাম। এয়া দেখিছে আপোনালোকে মোৰ মালাই চিকেন বনোৱা হৈ গ'ল। বহুত টেষ্টি হয় খাবলৈ। মই আগতেও খাইছোঁ বনাই। আপোনালোকেও এবাৰ ট্ৰাই কৰিব, খাই চাব আৰু কেনেকুৱা লাগিলে মোক জনাব।